মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত স্বাভাৱিক সংখ্যাৰ কিছু কথা শিকিলোঁ। স্বাভাৱিক সংখ্যা কাক বোলে, স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ আৰু উত্তৰপদ কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে শিকিলোঁ। আজিৰ পাঠত আমি পূৰ্ণ সংখ্যাৰ ওপৰত কিছু কথা শিকিম। ইয়াৰ লগতে পূৰ্ণ সংখ্যাৰ পূৰ্বপদ কেনেকৈ ওলোৱা হয়, উত্তৰপদ কেনেকৈ ওলোৱা হয় আৰু পূৰ্ণ সংখ্যাবিলাক সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰা হয়, বহুওৱা হয় আৰু পূৰ্ণ সংখ্যাৰ যোগ কেনেধৰণে নিৰ্ণয় কৰা হয়, যোগফল সংখ্যা ৰেখাৰ সহায়ত, তাকে আজি আমি ভিডিঅ'টোত শিকিম। ঠিক আছে, আমি এতিয়া বাৰু সকলোৱে ভিডিঅ'টোৰ মাজলৈ যাম আহাচোন। এতিয়া চোৱা, স্বাভাৱিক সংখ্যা পঢ়োঁতে আমি কি বুজিছিলোঁ যে স্বাভাৱিক সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হয়, গণনা সংখ্যা বুলি কোৱা হয়। আৰু এই সংখ্যা সদায় কিহৰ পৰা আৰম্ভ কৰা হয়, সদায় একৰ পৰা আমি কাউণ্টিং কৰোঁ, গণনা কৰোঁ, একৰ পৰা আৰম্ভ কৰা হয়। 1 2 3 4 5 6 তুমি যিমানখিনি সংখ্যালৈকে তুমি গণনা কৰিব পাৰা, সেই আটাইবোৰ সংখ্যাই হৈছে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। এই স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি আমি শূন্য এটা যোগ কৰি দিওঁ, অৰ্থাৎ 0 1 2 3 4 5 6 7 আমি যিমান দেৰিলৈকে বা যিমানখিনিলৈকে আমি কাউণ্টিং কৰিব পাৰোঁ, গণনা কৰিব পাৰোঁ, কিন্তু আৰম্ভ ক'ৰ পৰা হ'ব, শূন্যৰ পৰা হ'ব। এই সকলোখিনিকে একেলগে আমি কি সংখ্যা বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ। অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'লে আমি আৰম্ভ ক'ৰ পৰা কৰিব লাগিব, শূন্যৰ পৰা কৰিব লাগিব। আৰু স্বাভাৱিক সংখ্যা বুলি ক'লে আৰম্ভ ক'ৰ পৰা কৰিব লাগিব, একৰ পৰা কৰিব লাগিব। এতিয়া প্ৰশ্ন এটা আমাৰ আহে, জেনেৰেলি আহে কেতিয়াবা সৰু প্ৰশ্ন এটা, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? মই ইয়াত লিখি দিছোঁ, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। তাৰপিছত পূৰ্ণ সংখ্যা আৰু নেক্সট প্ৰশ্ন এটা আৰু এটা দিয়া হয়, পূৰ্ণ সংখ্যাৰ পৰা কোনটো সংখ্যা বাদ দিলে বাকী সংখ্যাৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ পৰে। এতিয়া পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো কোনখিনিৰ পৰা হয়, পূৰ্ণ সংখ্যা কোনখিনিৰ পৰা কৰোঁ, 0ৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3 4 ... ইত্যাদি, হয় নহয়? এতিয়া এই পূৰ্ণ সংখ্যাখিনিৰ পৰা কোনটো সংখ্যা বাদ দিলে আমি বাকী যিখিনি বাকী থাকি যায় সেইখিনি স্বাভাৱিক সংখ্যা হৈ পৰে। অৰ্থাৎ উত্তৰটো হ'ব, পূৰ্ণ সংখ্যাৰ পৰা আমি যদি শূন্যটো বাদ দিওঁ, শূন্যটো যদি বাদ দি দিওঁ, তেতিয়া আমাৰ কি হৈ পৰিব, ই স্বাভাৱিক সংখ্যা হৈ পৰিব। এতিয়া বুজিলা নহয়? পূৰ্ণ সংখ্যা আৰম্ভ ক'ৰ পৰা হয়, 0ৰ পৰা আৰম্ভ হয়, আৰু পূৰ্ণ সংখ্যাৰ পৰা যদি আমি 0টো বাদ দি দিওঁ, তেতিয়া ই কি সংখ্যা হৈ পৰে, স্বাভাৱিক সংখ্যা হৈ পৰে। এতিয়া নেক্সট প্ৰশ্নটো আহিব যে সংখ্যা ৰেখাত আমি কিছুমান সংখ্যা আমি পূৰ্ণ সংখ্যা স্থাপন কৰিব লাগে। পূৰ্ণ সংখ্যা ৰেখাত আমি কেনেধৰণে স্থাপন কৰোঁ, তাৰ কাৰণে ধৰা মই কেইটামান প্ৰশ্ন লৈ লৈছোঁ। 5টো বহাম, 11 বহাম, 7 বহাম, 10 বহাম। এতিয়া আমি কেনেধৰণে বহাওঁ চোৱাচোন। প্ৰথমতে আমি কি কৰিম, এডাল স্কেলেৰে তুমি এনেকৈ সংখ্যা ৰেখা এডাল আঁকি ল'বা। এনেকৈ আঁকি ল'বা। আমি কিমান চেণ্টিমিটাৰ দূৰে দূৰে ফুট দি লৈছোঁ চোৱা, 1 চেণ্টিমিটাৰৰ দূৰে দূৰে আমি কি কৰি লৈছোঁ, ফুট দি লৈছোঁ। আমাৰ প্ৰথমটো বহাব দিছে 5, আৰু মই অতি কমেও 9লৈকে মই দাগ দি লৈছোঁ। তোমালোকে নিজে সুবিধা কৰি ল'বা। এইটো মই কি কৰিছোঁ, এডাল সংখ্যা ৰেখা এডাল স্কেলেৰে এডাল ৰেখাখণ্ড এডাল আঁকিছোঁ। আঁকি আমি কি কৰিলোঁ, দুইফালে কাঁড়চিন দিছোঁ, ৰেখা আঁকিছোঁ। দুইফালে কাঁড়চিন দিছোঁ মানে এইফালেও বহাব পাৰি, এইফালেও বহাব পাৰি, দুইফালে কাঁড়চিন আছে। তাৰ পৰা আমি 1 চেণ্টিমিটাৰ দূৰে দূৰে ফুট দি গৈছোঁ, 1 চেণ্টিমিটাৰ দূৰে দূৰে ফুট দি গৈছোঁ। এতিয়া প্ৰথম, যিহেতু আমি পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে, পূৰ্ণ সংখ্যা আৰম্ভ ক'ৰ পৰা হয়, শূন্যৰ পৰা হয়, সেইকাৰণে প্ৰথম ফুটটোত আমি কি দিছোঁ, দাগ কাটিছোঁ 0। তাৰপিছত নেক্সট আহিব 1 2 3 4 5 6 7 8 9। মই 9লৈকে ফুট দি লৈছোঁ, দাগ কাটি লৈছোঁ। এতিয়া মোক বহাব দিছে, প্ৰথম প্ৰশ্নটো হৈছে 5। মই কি কৰিলোঁ, 0 1 2 3 4 5ত ৰাউণ্ড মাৰি দিছোঁ। অৰ্থাৎ এইডালে বুজাব, এই ৰেখাডালত কি বুজাব, যে 5 পূৰ্ণ সংখ্যাটো বহুওৱা দেখুওৱা হৈছে। নেক্সট প্ৰশ্নটো ঠিক তেনেধৰণে 11 বহোৱা হৈছে। 11 বহোৱা হৈছে, মই ঠিক তেনেধৰণে আকৌ আগৰ নিচিনাকৈ এনেকৈ সংখ্যা ৰেখাডাল মই আঁকি লৈছোঁ। এনেকৈ সংখ্যা এডাল ৰেখা আঁকিছোঁ, দুইফালে কাঁড়চিন দি দিছোঁ, ৰেখা কাঁড়চিন দি দিছোঁ। তাৰপিছত মই 1 চেণ্টিমিটাৰকৈ মই কি কৰি দিছোঁ, ফুট দি লৈছোঁ। 1 চেণ্টিমিটাৰ দাগ দিছোঁ চোৱা, 1 চেণ্টিমিটাৰ কেনেকৈ দাগ দিছোঁ। দাগ দি মই নামাকৰণ কৰি ল'ম। প্ৰথমতে আমি 0 বহালোঁ, 1 বহালোঁ, 2 3 4 5 6 7 8
9, 10, 11লৈকে কৰি দিলোঁ। আমাক যিহেতু প্ৰশ্নত 11 বহাব দিছে সেইকাৰণে মই 11টো মই ৰাউণ্ড কৰি দিছোঁ। ইয়ে বুজাব যে আমি 11 ক'ত বহাইছোঁ, 11ৰ স্থানটো ক'ত তাকে বুজোৱা হৈছে। ঠিক তেনেধৰণে হাতটো তেনেধৰণে বহাইছোঁ। একেই সংখ্যা ৰেখা এনেধৰণে মই এডাল ৰেখা আঁকি লৈছোঁ। ৰেখা আঁকি দাগ কাটি ল'লোঁ। 1 চেণ্টিমিটাৰ জোখত মই ফুট দি লৈছোঁ, দাগ কাটি লৈছোঁ। আৰু লগে লগে মই 0ৰ পৰা, যিহেতু পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে সেইকাৰণে আমি 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 0ৰ পৰা মই এনেকৈ লিখি ল'লোঁ আপ টু 11লৈকে লিখিছোঁ। এতিয়া আমাক প্ৰশ্নত বহাব কৈছে কোনটো, 7টো, আৰু সেইকাৰণে মই 7ৰ ওপৰত ৰাউণ্ড দিলোঁ। ঠিক তেনেধৰণে 10টো বহাব দিছে। 10টো বহাব দিওঁতে মই এনেধৰণে এডাল ৰেখা বনাই ল'লোঁ, ৰেখা এডাল আঁকি ল'লোঁ। আঁকি দুইফালে কাঁড়চিন দি ল'লোঁ। মন কৰিবা দুইফালে কাঁড়চিন দি লৈছোঁ। আৰু 1 চেণ্টিমিটাৰ জোখত মই এনেকৈ দাগ কাটি লৈছোঁ। 1 চেণ্টিমিটাৰ স্কেলে জোখ লৈ মই দাগ কাটি লৈছোঁ। তাৰপিছত মই আৰম্ভ কৰিলোঁ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11লৈকে লিখি লৈছোঁ। কিন্তু মোক যিহেতু বহাব দিছে 10 সংখ্যা ৰেখাত সেইকাৰণে মই 10ৰ ওপৰত ৰাউণ্ড মাৰি দিলোঁ। গতিকে তোমালোকে এতিয়া নিশ্চয় সংখ্যা ৰেখাত উপস্থাপন কৰা বুলি ক'লে বা সংখ্যা ৰেখাত পূৰ্ণ সংখ্যা বহোৱা বুলি ক'লে তোমালোকে নিশ্চয় বহাব পাৰিবা। আৰু তোমালোকক মই হোমৱৰ্ক কেইটামান দিম, তোমালোকে মোক কৰি দেখাবা। ইয়াৰ পিছত আহিলে মই আকৌ কৈছোঁ যে মই আজি আৰু এটা বস্তু তোমালোকক শিকাম যে পূৰ্ণ সংখ্যাৰ কেনেধৰণে যোগফল উলিয়াব পৰা যায় সংখ্যা ৰেখাৰ সহায়ত। মই ইতিমধ্যে সংখ্যা ৰেখাত মই বস্তুকেইটা পাতি লৈছোঁ। ৰেখাডালত মই কৰি লৈছোঁ। আমি এনেই জানো যে 4ৰ লগত 5 যোগ কৰিলে কি হয়, 9 হয়। আটাইয়ে জানো আমি। এতিয়া আমাক কৈছে যে তুমি এনেই যোগ কৰি দেখালে নহ'ব, আমি সংখ্যা ৰেখাৰ সহায়ত দেখাব লাগিব। এতিয়া মই প্ৰথমতে কি কৰিলোঁ, 0ৰ পৰা এনেকৈ সংখ্যা ৰেখাডাল আগৰ নিচিনা আমি যেনেকৈ উপস্থাপন কৰিছিলোঁ সংখ্যা ৰেখাত মই এডাল ৰেখা আঁকি ল'লোঁ। এডাল ৰেখা আঁকি ল'লোঁ, দেখিছা নহয়। তাৰপিছত মই ইফালে কাঁড়চিন ল'লোঁ। কাঁড়চিন লৈ মই কি কৰিলোঁ, কিমান চেণ্টিমিটাৰ দূৰে দূৰে ফুট দিছোঁ, 1 চেণ্টিমিটাৰ দূৰে দূৰে মই এনেকৈ দাগ কাটি লৈছোঁ। 1 চেণ্টিমিটাৰ জোখে জোখে মই কৰি ল'লোঁ। কৰি মই কিহৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ কৰাৰ পৰা কৈছোঁ 0ৰ পৰা। 0, 1, 2, 3, 4, 5, 6 এনেকৈ মই 11লৈকে লিখিলোঁ। লিখাৰ পিছত আমি এতিয়া যোগফলটো কেনেধৰণে লিখিম। প্ৰথমতে আমাক কৈছে 4ৰ লগত 5 যোগ কৰিব কৈছে। প্ৰথমতে আমি 4 ঘৰ যাম। এতিয়া 0ৰ পৰা 4 ঘৰলৈ যোৱা। এইখিনিৰ পৰা এইখিনিলৈ 1 হ'ল, এইখিনিৰ পৰা এইখিনিলৈ 2, এইখিনিৰ পৰা এইখিনিলৈ 3, এইখিনিৰ পৰা এইখিনিলৈ 4। আমি গ'লোঁ প্ৰথমতে 4 ঘৰ, কাঁড়চিন দিলোঁ, হ'ল। 4ৰ লগত নেক্সট আমাক কি যোগ কৰিব কৈছে, 5। আকৌ আমি 5 ঘৰ যোগ কৰিব লাগিব। এতিয়া এইখিনিৰ পৰা এইখিনিলৈ 1 ঘৰ, এইখিনিৰ পৰা এইখিনিলৈ 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। নেক্সট 5 ঘৰ যোগ কৰিব কৈছে। 4ৰ পৰা আমি আকৌ জাপ মাৰোঁ কেইঘৰলৈ, 5 ঘৰলৈ, হয়নে? আমি দুবাৰ জাপ মাৰিছোঁ। প্ৰথমতে আমি 0ৰ পৰা ক'লৈ আহিলোঁ, 4লৈ আহিলোঁ, 4টো বহাইছোঁ। তাৰপিছত নেক্সট আমি 4 ঘৰৰ পৰা আমি কাউণ্টিং কৰি গৈ আছোঁ। এতিয়া ইয়াৰ পৰা 1 ঘৰ গ'ল, আমাক 5 যোগ কৰিব কৈছে। এইখিনিলৈকে, এইখিনিৰ পৰা এইখিনিলৈ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। গতিকে মই ইয়াৰ পৰা একেবাৰে কাঁড়চিনডাল এইখিনিলৈ দি দিলোঁ। তাৰমানে 4ৰ লগত 5 যোগ কৰি শেষত আমি তেনেহ'লে আমি কিমান পালোঁগৈ, তুমি চোৱা, মই এফালৰ পৰা দি দিছোঁ, যোগ কৰিলোঁ, আমি কিমান পালোঁ, 9 পালোঁ। তাৰমানে হৈছে 4 যোগ 5 সমান 9। আমি তলফালৰ পৰা চালোঁ, আমি যে এবাৰ যে 4 ল'লোঁ, তাৰপিছত 4ৰ লগত যে 5 ঘৰ যোগ কৰিলোঁ, আমি 2টা যোগ কৰি আমি লাষ্টত আমি কিমান ঘৰত আমি পালোঁগৈ, জাপ মাৰি কিমান ঘৰ পালোঁগৈ, 0ৰ পৰা চালে কেইঘৰ গ'লোঁ, 9 ঘৰ। অৰ্থাৎ আমি এনেধৰণে তলত দেখাব লাগিব। ঠিক তেনেধৰণে মই আৰু এটা দেখাই দিছোঁ তোমালোকক, কৰিলে তোমালোকে বুজি পাবা। এতিয়া আগৰ নিচিনা একেই মোক সংখ্যা ৰেখাত দেখাব হৈছে 7 যোগ 4। 7 যোগ 4 আমি জানো যে 7ৰ লগত 4 যোগ কৰিলে আমি কি পাওঁ, 11 পাওঁ। এতিয়া আমি কিন্তু এইটো 11 এনেই যোগ কৰি দেখালে নহ'ব, সংখ্যা ৰেখাত বহাব লাগিব। এতিয়া আমি প্ৰথমতে আমি কি কৰোঁ, এনেকৈ এডাল ৰেখা এডাল আঁকি ল'লোঁ, স্কেলেদি ৰেখা আঁকি ল'লোঁ। আঁকি কি কৰিলোঁ, দুইফালে কাঁড়চিন দিলোঁ আৰু প্ৰতি 1 চেণ্টিমিটাৰৰ দূৰে দূৰে মই ফুট দি ল'লোঁ, হয়নে? ফুট দি ল'লোঁ। 1 চেণ্টিমিটাৰ বুজি পাইছে ন? এইখিনিৰ পৰা এইখিনিলৈ 1 চেণ্টিমিটাৰ, এইখিনিৰ পৰা এইখিনিলৈ 1 চেণ্টিমিটাৰ, এইখিনিৰ পৰা এইখিনিলৈ 1 চেণ্টিমিটাৰ, এনেধৰণে মই ফুট দি লৈছোঁ। দাগ কাটি লৈ মই আৰম্ভ কৰাৰ পৰা নামাকৰণ কেনেকৈ কৰিলোঁ, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12লৈকে লিখিছোঁ। আমি জানো যে 7ৰ লগত 4 যোগ কৰিলে 11 হয়। মই সেইকাৰণে এনেই 12লৈকে 1 ঘৰ বেছিকৈ লিখি থৈছোঁ। এতিয়া তুমি দেখাবা কেনেকৈ সংখ্যা ৰেখাত। আমি কি কৰিম চোৱা, প্ৰথমতে আমাক কৈছে 7 ল'ব কৈছে। ক'ৰ পৰা, 0ৰ পৰা মই 7লৈ যাওঁ।
এইখিনিৰ পৰা এইখিনিলৈ 7লৈ গ'লে কোনখিনি হ'ব এইখিনিৰ পৰা গৈ মই 7 ঘৰ হ'ল 7 ঘৰ কাৰ চিন দিলোঁ 1 2 এইখিনিৰ পৰা এইখিনিলৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ হ'ল আৰু 7 ঘৰৰ লগত মোক কি যোগ কৰিব দিছে 4 ঘৰ এইখিনিৰ পৰা এইখিনিলৈ আমি কি কৰিলোঁ 4 ঘৰ কৰা এইখিনিৰ পৰা এইখিনিলৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এইখিনিলৈকে যাব লাগিব আকৌ এডাল কাৰ চিন মাৰা ইয়াৰ পৰা গতিকে মই এবাৰ 7 ঘৰ গ'ল 7 ঘৰৰ পৰা গৈ তাৰ লগত কি যোগ কৰিলোঁ আৰু 4 ঘৰ যোগ কৰিলোঁ যোগ কৰি আমি তলফালে চোৱা 0 পৰা 10 লৈ কেইঘৰ ভৰি দিলোঁগৈ দুবাৰ যোগ কৰোঁতে আমি 11 ঘৰত ভৰি যোগ কৰি 11 ঘৰ পালোঁগৈ অৰ্থাৎ 7ৰ লগত 4 যোগ কৰিলে আমি কি পালোঁ 11 পালোঁ এতিয়া বুজি পালা নহয় আন এটা মই কৰি দিছোঁ আৰু এটা কৰি দিছোঁ 2ৰ লগত 6ৰ যোগফল উলিওৱা 2ৰ লগত 6 যোগফল উলিয়াব কৈছে একেধৰণে মই কি কৰিলোঁ সংখ্যাৰ ৰেখাডাল এনেকৈ বনালোঁ সংখ্যাৰ ৰেখাডাল এনেকৈ আঁকিবলৈ হ'লে প্ৰথমতে আমি এনেকৈ এডাল ৰেখা বনালোঁ ৰেখা বনাই দুইফালে কাৰ চিন দিলোঁ আৰু প্ৰতি 1 চেণ্টিমিটাৰ দূৰে দূৰে মই ফুট দি লৈছোঁ তুমি চোৱা এনেকৈ মই ফুট দি লৈছোঁ ফুট দি ল'লোঁ মই 13 ঘৰলৈকে দি লৈছোঁ 13 ঘৰলৈকে দি লৈছোঁ বা 12 ঘৰ দিলেও হ'ব বা 10 ঘৰ দিলেও হ'ব যিহেতু আমি জানো যে 2ৰ লগত 6 যোগ কৰিলে 8 পাওঁ তুমি 10 ঘৰলৈকে দিলেও হ'ব এতিয়া মই কি কৰিম প্ৰথমতে আমি কি কৰিম দুঘৰ যাম 0ৰ পৰা এইখিনিলৈ 2 ঘৰ গ'লোঁ কাৰ চিন দিলোঁ দুবাৰ কাৰ চিন দিলোঁ তাৰপিছত মোক কিমান ঘৰ যাব গৈছে 6 ঘৰ যাব গৈছে আকৌ যোগ কৰিছোঁ তুমি গন্তি কৰা এইখিনিৰ পৰা এইখিনিলৈ 1 ঘৰ হয়নে 2 ঘৰ হ'ল 3 ঘৰ হ'ল 4 ঘৰ হ'ল 5 ঘৰ হ'ল 6 ঘৰ হ'ল এইখিনিলৈকে অৰ্থাৎ নেক্সট আমি আহিম 2ৰ পৰা আহিম এনেকৈ আহি কাৰ চিনডাল 8ত চুলে আমি যদি তেনেহ'লে 0ৰ পৰা মই চাওঁ কিমান ঘৰ পালোঁগৈ ক'ত চুলেগৈ ই তলফালৰ পৰা চালোঁ 0ৰ পৰা মুঠতে 8 ঘৰ চুলেগৈ অৰ্থাৎ 2ৰ লগত 6 যোগ কৰিলে আমি কি পাওঁ 8 পাওঁ এনেধৰণে আমি কি কৰোঁ সংখ্যা ৰেখাৰ সহায়ত আমি পূৰ্ণ সংখ্যাৰ যোগফল উলিয়াব পাৰোঁ নিশ্চয় তোমালোকে এতিয়া ভালকৈ বুজি পালা আৰু তোমালোকে 2-এটা নিজে কিতাপত দিয়া 2-এটা অংক নিজে চেষ্টা কৰিবা নিশ্চয় তোমালোকে বুজি পাবা